নমস্কাৰ স্বাগতম জনাইছো সকলোকে আমাৰ ইউটিউব চেনেল এডুকেশ্যন ফৰ বাবুলছলৈ। আজি আমি কথা পাতিম জ্ঞানপীঠ বঁটা সম্পৰ্কে। জ্ঞানপীঠ বঁটা কি, জ্ঞানপীঠ বঁটা কেতিয়াৰ পৰা প্ৰদান কৰা হৈছে সেই সম্পৰ্কে আজি কেইটামান প্ৰশ্ন আপোনালোকৰ বাবে লৈ আহিছোঁ, কিয়নো এই সম্পৰ্কে যিকোনো ধৰণৰ প্ৰশ্ন আপোনালোকৰ সকলোবোৰ পৰীক্ষাতে আহিব পাৰে। বলকচোন তেন্তে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন, জ্ঞানপীঠ বঁটা কি? ইয়াৰ উত্তৰ হ'ব, জ্ঞানপীঠ বঁটা হ'ল ভাৰতীয় সাহিত্যৰ সৰ্বোচ্চ সন্মান। ইংৰাজীকে ধৰি ভাৰতৰ সংবিধানৰ 8ম অনুসূচীত থকা আধুনিক ভাষাসমূহৰ যিকোনো ভাষাৰ সাহিত্যৰ ক্ষেত্ৰত আগবঢ়োৱা বিশিষ্ট সৃষ্টিশীল কৰ্মৰ বাবে প্ৰতি বছৰে এই জ্ঞানপীঠ বঁটা প্ৰদান কৰা হয়। যিকোনো কবিতা, আলোচনী, উপন্যাস আদিৰ বাবে প্ৰদান কৰা হয়। দ্বিতীয়টো প্ৰশ্ন, জ্ঞানপীঠ বঁটা কেতিয়াৰ পৰা প্ৰদান কৰা হৈছে? জ্ঞানপীঠ বঁটা কেতিয়াৰ পৰা প্ৰদান কৰা হৈছে? ইয়াৰ উত্তৰ হ'ব 1965 চনৰ পৰা। 1965 চনৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে। তৃতীয়টো প্ৰশ্ন, জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় কোন আছে? প্ৰথম ভাৰতীয় কোনে লাভ কৰিছিল প্ৰথমতে? ইয়াৰ উত্তৰ হ'ব জি শংকৰ কুৰুপ। এই ব্যক্তিজনে প্ৰথম জ্ঞানপীঠ বঁটা লাভ কৰিছিল। 4 নম্বৰ প্ৰশ্ন, জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? এই প্ৰশ্নটো আহিয়ে থাকে প্ৰায়বোৰ অসমৰ পৰীক্ষাত। ইয়াৰ উত্তৰ হ'ব বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। তেখেতেই হৈছে প্ৰথম অসমীয়া ব্যক্তি। পঞ্চম প্ৰশ্ন, জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন? তেওঁৱে একমাত্ৰ আৰু আজিলৈকে মহিলাই কোনো পোৱা নাই। ইয়াৰ উত্তৰ হ'ব মামণি ৰয়ছম গোস্বামী। 6 নম্বৰ প্ৰশ্ন, এইটো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। 2021 বৰ্ষৰ জ্ঞানপীঠ বঁটা বিজয়ী অসমীয়া কোন? ইয়াৰ উত্তৰ হ'ব নীলমণি ফুকন। তেখেতে কবিতা আৰু সাহিত্যৰ কৃতিৰ বাবে এই বঁটা লাভ কৰিছে। 7 নম্বৰ প্ৰশ্ন, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কোনখন গ্ৰন্থৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰিছিল? ইয়াৰ উত্তৰ হ'ব মৃত্যুঞ্জয় উপন্যাসৰ বাবে। আজিলৈ ভিডিঅ'টো আছিল ইমানেই। যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।